নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাই মৰম ল'বা আশা কৰোঁ সকলোৱে ভালে কুশলে আছা আজি মই মোৰ তৃতীয়টো ভিডিঅ' কৰাৰ আগমুহূৰ্তত মোৰ স্বৰচিত কবিতা শাৰদী ৰাণী শীৰ্ষক কবিতাটিৰ এটা কলি গুণগুণাব বিচাৰিছোঁ তোমাৰ নিৰ্মেঘ আকাশৰ তলত শ্যামলী পথাৰখনি কি যে অপৰূপ কি যে লাৱণ্যময় তুমিয়েই শাৰদী ৰাণী এই কবিতাৰ কলিটো গুণগুণোৱাৰ সময়ত নিশ্চয় এটা কথা লক্ষ্য কৰিছা দ্বিতীয় শাৰীৰ শেষৰ আখৰ আৰু চতুৰ্থ শাৰীৰ শেষৰ আখৰৰ মাজত মিল আছে এনেদৰে যদি চাওঁ আমাৰ কবিসকলে কবিতা ৰচনা কৰাৰ সময়ত তেওঁলোকে আখৰবিলাক এক বিশেষ ধৰণে সজাই লয় আখৰ সজোৱা এই প্ৰণালীটোকে কোৱা হয় ছন্দ তেতিয়াহ'লে আজি আমি আলোচনা কৰিব বিচাৰিছোঁ এই ছন্দৰ বিষয়ে আৰু মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল প্ৰতি বছৰে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই ছন্দৰ ওপৰত 4 নম্বৰৰ প্ৰশ্ন ধাৰ্য কৰা থাকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে ছন্দৰ বিষয়ে ভালদৰে আয়ত্ত কৰিবা আৰু পৰৱৰ্তী পৰীক্ষাত ছন্দৰ যিটো নম্বৰ ধাৰ্য কৰা থাকিব সেই ধাৰ্য কৰা নম্বৰখিনি আনিবলৈ সক্ষম হ'বা তে ছন্দ কাক কয় লয়যুক্ত কৰি শুনিবলৈ শুৱলা আৰু আকৰ্ষণীয় কৰি ভাষা সজোৱা কৌশলকে ছন্দ বুলি কোৱা হয় ছন্দই কবিতা এটাক সৌন্দৰ্যবৰ্ধন কৰি তোলাত সহায় কৰাৰ উপৰিও গীতিময়তা প্ৰদান কৰি লালিত্যময় কৰি তোলে ছন্দ শব্দটো আহিছে সংস্কৃতৰ ছন্দছ শব্দৰ পৰা এই ছন্দছ শব্দৰ অৰ্থ হৈছে আহ্লাদ আকৌ আহ্লাদ শব্দৰ অৰ্থ হৈছে ৰং বা আনন্দ ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে ছন্দযুক্ত কবিতাবিলাকৰ জৰিয়তে শ্ৰোতা বা দৰ্শকে আনন্দ লাভ কৰিব পাৰে গতিকে ছন্দযুক্ত কবিতাবিলাকে পাঠক সমাজক আনন্দিত কৰি তোলে সেইকাৰণে পাণিনিয়ে কৈছে কি বুলি কৈছে যে যিটো বস্তুৱে নচুৱাই তোলে আমোদ যোগান ধৰে আৰু আলোকিত কৰে তাকে ছন্দ বুলি কোৱা হয় এতিয়া ছন্দ আমি যদি চাওঁ দুটা ভাগত ভগাব পাৰোঁ এটা হ'ল মিলিতান্ত ছন্দ আৰু আনটো হ'ল অমিলিতান্ত ছন্দ মিলিতান্ত ছন্দক কোৱা হয় মিত্ৰাক্ষৰ ছন্দ বুলি আৰু অমিলিতান্ত ছন্দক কোৱা হয় অমিত্ৰাক্ষৰ ছন্দ বুলি মিলিতান্ত ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰ ইয়াৰ পৰৱৰ্তী চৰণৰ শেষৰ আখৰৰ মাজত মিল থাকে আৰু সেইকাৰণে ইয়াক অন্তমিলযুক্ত ছন্দ বুলিও কোৱা হয় এতিয়া অন্তমিলে আমাক কবিতা এটাত কেনেদৰে গুৰুত্ব আৰোপ কৰিব পাৰে সেই বিষয়ে আমি চাওঁ অন্তমিলে কবিতা এটাক সৌন্দৰ্যবৰ্ধন কৰাত সহায় কৰে তাৰোপৰি স্মৰণীয় কৰি তোলাত সহায় কৰিব পাৰে তাৰমানে যিবিলাক কবিতাৰ চৰণৰ শেষৰ আখৰবিলাকৰ মিল থাকে তেনে কবিতাবিলাক দেখিবলৈ শুৱনি হয় শুনিবলৈ শুৱনি হয় তাৰোপৰি এনেকুৱা কবিতাবিলাক মুখস্থ কৰিবলৈ সুবিধা হয় সহজ হয় আৰু সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে সৌন্দৰ্যবৰ্ধন কৰা বুলি কৈছে আৰু স্মৰণীয় কৰি তোলাত সহায় কৰে বুলি কৈছে তাৰোপৰি অন্তমিলযুক্ত কবিতাবিলাকে আৰু তিনিটা কাৰ্য সমাধা কৰিব পাৰে কেনেকুৱা ধৰণৰ যে ধ্বনিগত মধুৰতা প্ৰদান ধ্বনিগত মধুৰতা প্ৰদান হৈছে যে কবিতাটো যেতিয়া পাঠ কৰা হয় তেতিয়া তাত এটা মধুৰতা ভাৱ আহিছে ধ্বনিগত মধুৰতা দ্বিতীয়টো হ'ল স্থাপত্য ৰূপৰ প্ৰয়োজনীয়তা পূৰণ আমাৰ কবিসকলে যেতিয়া কবিতা ৰচনা কৰে তেতিয়া তেওঁলোকে এটা কথা লক্ষ্য কৰে যে যাতে পৰৱৰ্তী সময়ত এই কবিতাটো স্থায়ী ৰূপ লয় গতিকে যিবিলাক কবিতাৰ ছন্দ আছে তেনেকুৱা কবিতাবিলাকেহে স্থায়ী ৰূপ পাব পাৰে
আৰু তৃতীয়টো হ'ল ভাগগত কথা বস্তুৰ মহিমা নিৰূপণ। কবিসকলে যেতিয়া কবিতা ৰচনা কৰে তেতিয়া তেওঁলোকৰ কল্পনা শক্তিৰ জৰিয়তে, ভাৱ শক্তিৰ জৰিয়তে এটা বিষয়বস্তু পাঠক সমাজক এৰি দিয়ে। আৰু এই পাঠক সমাজক যেতিয়া বিষয়বস্তুটো এৰি দিব তেতিয়া তেওঁলোকৰ ভাৱ তাত নিহিত হৈ থাকে। যিখিনি ভাৱ নিহিত হৈ থাকে, যিখিনি কল্পনাত নিহিত হৈ থাকে, তাত মহিমা নিৰূপণ কৰে ছন্দই। আৰু সেইকাৰণে ছন্দৰ যথেষ্টখিনি প্ৰয়োজনীয়তা আছে। এতিয়া আমি মিলিতান্ত ছন্দ আৰু অমিলিতান্ত ছন্দৰ বিষয়ে কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। মিলিতান্ত ছন্দ কাক ক'ব চাই ৰ'বা। যেতিয়া কোনো কবিতাৰ প্ৰথম চৰণৰ শেষৰ আখৰ আৰু ইয়াৰ পৰৱৰ্তী চৰণৰ শেষৰ আখৰৰ মাজত মিল থাকে তেতিয়া তাক কি বুলি কোৱা হ'ব? মিলিতান্ত বা মিত্ৰাক্ষৰ ছন্দ বুলি কোৱা হ'ব। এতিয়া আমি উদাহৰণ ল'ব খুজিছোঁ তোমালোকৰ কিতাপৰ আজান ফকীৰদেৱৰ দ্বাৰা ৰচিত জিকিৰ নামৰ কবিতাটোৰ পৰা। চোৱা, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। এয়া চোৱা, প্ৰথম চৰণৰ শেষৰ আখৰ দন্ত্যত্ব, ইয়াৰ পৰৱৰ্তী চৰণৰ শেষৰ আখৰ দন্ত্যত্ব মিল আছে, আৰু সেইকাৰণে কি বুলি কোৱা হ'ব? মিত্ৰাক্ষৰ বা মিলিতান্ত ছন্দ। আনহাতে অমিলিতান্ত ছন্দ কাক ক'ব? যিবোৰ কবিতাৰ প্ৰথম চৰণৰ শেষৰ আখৰ ইয়াৰ পৰৱৰ্তী চৰণৰ শেষৰ আখৰৰ মাজত মিল নাই, তাকে অমিলিতান্ত বা অমিত্ৰাক্ষৰ ছন্দ বুলি কোৱা হয়। ইয়াৰ উদাহৰণ ল'ব খুজিছোঁ হৰে কৃষ্ণ ডেকাদেৱৰ দ্বাৰা ৰচিত দৃশ্যান্তৰ নামৰ কবিতাটোৰ পৰা। 25 বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিলোঁ। আলি কেঁকুৰিটো আছিল কেঁচা, সময়টো আছিল গধূলি। এচব প্ৰত্যেকটো শাৰীৰ শেষৰ আখৰৰ মাজত মিল নাই। এই মিল নথকাৰ কাৰণে ইয়াক কোৱা হৈছে অমিলিতান্ত বা অমিত্ৰাক্ষৰ ছন্দ। এতিয়া মিলিতান্ত ছন্দৰ কেইটামান ভাগ আছে, সেই ভাগকেইটাৰ বিষয়ে আমি চাব খুজিছোঁ। মিলিতান্ত ছন্দৰ আমি ভাগ যদি চাওঁ, পয়াৰ ছন্দ বা পদ ছন্দৰ বিষয়ে চাব পাৰোঁ। পয়াৰ ছন্দ বা পদ ছন্দ কাক ক'ব? চোৱা, যিবোৰ ছন্দত প্ৰতিটো চৰণত 14টাকৈ আখৰ থাকে, চৰণৰ প্ৰতি দুটাকৈ পৰ্ব থাকে, তাকে পয়াৰ ছন্দ বা পদ ছন্দ বোলে। আৰু এনেবোৰ চৰণত প্ৰথম পৰ্বত 8টা আখৰ আৰু দ্বিতীয় পৰ্বত 6টা আখৰ, মুঠ 14টা আখৰ থাকে। ঠিক তেনেদৰে ইয়াৰ পৰৱৰ্তী চৰণত 14টা আখৰ, তাৰমানে এটা ছন্দত আমি দেখিবলৈ পাওঁ মুঠতে 28টাকৈ আখৰ থাকে। এতিয়া উদাহৰণ আমি ল'ব খুজিছোঁ মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষাৰ এটি পদৰ পৰা। প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন, সৰ্বয়ৱতাৰ ৰকা ৰণ নাৰায়ণ। ইয়াত আমি দেখিবলৈ পাইছোঁ প্ৰথমে প্ৰণামো ব্ৰহ্ম, ইয়াতে 8টা আখৰ আছে, ৰূপী সনাতন 6টা আখৰ, তাৰমানে তেতিয়া আমি দেখিবলৈ পাওঁ এটা চৰণত মুঠতে 14টা আখৰ। ঠিক তেনেদৰে ইয়াৰ পৰৱৰ্তী চৰণতো আমি 14টা আখৰ দেখিবলৈ পাওঁ। অৰ্থাৎ এই ছন্দটোত দুটা চৰণত মুঠতে 28টা আখৰ দেখিবলৈ পাওঁ। ঠিক তেনেদৰে দুলৰী ছন্দলৈ যদি আমি যাওঁ, দুলৰী ছন্দত দেখিবলৈ পাম এটা চৰণত মুঠতে 20টা আখৰ থাকিব। প্ৰতি চৰণৰ প্ৰথম পৰ্বত 6টা আখৰ, দ্বিতীয় পৰ্বত 6টা আখৰ আৰু তৃতীয় পৰ্বত 8টা আখৰ, মুঠতে 20টা আখৰ থাকিব। ঠিক তেনেদৰে ইয়াৰ পিছৰ চৰণত 20টা আখৰ থাকিব। অৰ্থাৎ দুটা চৰণ মিলি মুঠতে 40টা আখৰ থাকিব লাগিব। তেতিয়া তাক কি বুলি কোৱা হ'ব? দুলৰী ছন্দ বুলি কোৱা হ'ব। এতিয়া দুলৰী ছন্দৰ উদাহৰণ আমি ল'ব খুজিছোঁ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষাৰ এটি পদৰ পৰা। মই দুৰাচৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমি উপহৰি লয়ো দাস কৰি পখিলো হেৰা হয়। ইয়াতে চোৱা, মই দুৰাচৰ 6টা আখৰ, কেৱলে তোমাৰ 6টা আখৰ, অপৰাধী নাৰায়ণ 8টা আখৰ, মুঠতে কিমানটা হ'ল?
20টা আখৰ অৰ্থাৎ এটা চৰণত 20টা আখৰ ঠিক তেনেদৰে ইয়াৰ পৰৱৰ্তী চৰণলৈ যদি আমি যাওঁ ক্ষমি উক হৰি 6টা আখৰ লয়ু দাখ কৰি 6টা আখৰ পখিলু হেৰা হৰণ 8টা আখৰ মুঠতে কিমান হ'ল 6 + 6 + 8 সমান 20টা অৰ্থাৎ দ্বিতীয় চৰণটো আমি 20টা আখৰ দেখিবলৈ পালো গতিকে দুটা চৰণ মিলি মুঠতে কিমান হ'ল 20 40টা তাৰ পিছত আমি চাব খুজিছো ছবি ছন্দৰ বিষয়ে তে ছবি ছন্দ কাক ক'ব ছবি ছন্দ যদি চাও আমি তেতিয়াহলে চাব পাৰো ইয়াত আমাৰ প্ৰত্যেকটো চৰণত 26টা আখৰ থাকিব লাগিব প্ৰথম চৰণৰ প্ৰথম পৰ্বত 8টা আখৰ দ্বিতীয় পৰ্বত 8টা আখৰ আৰু তৃতীয় পৰ্বত 10টা আখৰ মুঠতে 26টা আখৰ এটা চৰণত থাকিব লাগিব ইয়াৰ পৰৱৰ্তী চৰণতো 26টা আখৰ অৰ্থাৎ দুটা চৰণ মিলি মুঠতে 52টা আখৰ হ'ব লাগিব এনেকুৱা ছন্দবিলাকক কি বুলি কোৱা হ'ব ছবি ছন্দ বুলি কোৱা হ'ব এই ছবি ছন্দৰ উদাহৰণ আমি ল'ব খুজিছো মহাপুৰুষ মাধৱদেৱৰ ৰচিত নামঘোষাৰ কথা তুমি চিত্ত বিতি মূৰ প্ৰৱৰ্তক নাৰায়ণ তুমি নাথ মই নাথ বন্ত চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া কৰা দয়া মুখ ভগৱন্ত ইয়াত চোৱা প্ৰথম চৰণত প্ৰথম পৰ্বত 8টা আখৰ দ্বিতীয় পৰ্বত 8টা আখৰ আৰু তৃতীয় পৰ্বত 10টা আখৰ গতিকে এটা চৰণত মুঠতে 26টা আখৰ ইয়াৰ পৰৱৰ্তী চৰণতো 26টা আখৰ আছে অৰ্থাৎ দুটা চৰণ মিলি মুঠতে 52টা আখৰ থাকে এনেকুৱা ছন্দবিলাকক কোৱা হ'ব ছবি ছন্দ বুলি তাৰ পিছতে আমি চাব খুজো লেছাৰী ছন্দৰ বিষয়ে লেছাৰী ছন্দত প্ৰথম চৰণৰ প্ৰথম পৰ্বত 10টা আখৰ দ্বিতীয় পৰ্বত 10টা আখৰ আৰু তৃতীয় পৰ্বত 14টা আখৰ মুঠতে এটা চৰণত 34টা আখৰ থাকিব লাগিব ঠিক তেনেদৰে ইয়াৰ পৰৱৰ্তী চৰণতো 34টা আখৰ থাকিব লাগিব অৰ্থাৎ আমি দেখিবলৈ পালো দুয়োটা চৰণ মিলাই 68টা আখৰ থাকিব লাগিব এনেকুৱা ছন্দক কি বুলি কোৱা হ'ব লেছাৰী ছন্দ বুলি কোৱা হ'ব এই লেছাৰী ছন্দৰ উদাহৰণ আমি নামঘোষাৰ পৰাই ল'ব খুজিছো ব্ৰহ্মাই আদি কৰি জীৱজত ৰাম 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 মায়া সৰ্জা মাজে আশ্ৰয় ঘুমুতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই ইয়াত চোৱা প্ৰথম পৰ্বত 10টা আখৰ দ্বিতীয় পৰ্বত 10টা আখৰ আৰু তৃতীয় পৰ্বত 14টা আখৰ মুঠতে 34টা আখৰ দেখিবলৈ পাইছো তেনেদৰে দ্বিতীয় চৰণতো আমি 34টা আখৰ দেখিবলৈ পাইছো তাৰে দুইটা চৰণ মিলাই 68টা আখৰ থাকিব লাগিব তাৰ পিছতে আমি চাব খুজো জুনা ছন্দৰ বিষয়ে জুনা ছন্দত প্ৰত্যেকটো চৰণত দুটা পৰ্ব থাকিব লাগিব প্ৰথম পৰ্বত 6টা আখৰ আৰু দ্বিতীয় পৰ্বত 5টা আখৰ মুঠতে 11টা আখৰ থাকিব লাগিব ঠিক তেনেদৰে ইয়াৰ ঠিক পৰৱৰ্তী চৰণতো 11টা আখৰ থাকিব লাগিব অৰ্থাৎ জুনা ছন্দত দুইটা চৰণত মুঠতে 22টা আখৰ থাকিব লাগিব আকৌ এবাৰ কৈছো চোৱা প্ৰথম চৰণত 11টা আখৰ আৰু দ্বিতীয় চৰণত 11টা আখৰ মুঠতে 22টা আখৰ থাকিব লাগিব এতিয়া জুনা ছন্দৰ উদাহৰণ আমি ল'ব খুজিছো নামঘোষাৰ পৰাই গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলু হৰণ ইয়াতে নিশ্চয় লক্ষ্য কৰিছা প্ৰথম পৰ্বত 6টা আখৰ আছে দ্বিতীয় পৰ্বত 5টা আখৰ আছে ঠিক তেনেদৰে ইয়াৰ পৰৱৰ্তী চৰণৰ প্ৰথম পৰ্বত 6টা আখৰ আৰু দ্বিতীয় পৰ্বত 5টা আখৰ মুঠতে 11টা আখৰ অৰ্থাৎ দুইটা চৰণ মিলাই 22টা আখৰ আছে এইবাৰ আমি চাব খুজিছো কুকুমমালা ছন্দৰ বিষয়ে কুকুমমালা ছন্দত প্ৰত্যেকটো চৰণত 12টাকৈ আখৰ থাকিব লাগিব প্ৰথমটো চৰণৰ প্ৰথমটো পৰ্বত 6টা আখৰ আৰু দ্বিতীয় পৰ্বত 6টা আখৰ অৰ্থাৎ এটা চৰণত মুঠতে
12টা আখৰ থাকিব লাগিব আৰু ইয়াৰ ঠিক পৰৱৰ্তী চৰণতো 12টা আখৰ থাকিব লাগিব অৰ্থাৎ দুটা চৰণ মিলাই মুঠতে 24টা আখৰ থাকিব লাগিব এতিয়া এই ছন্দৰ উদাহৰণ আমি ল'ব পাৰো গুণমালাৰ পৰা গুণমালাখন নিশ্চয় জানা মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত তেখেতে হাতী মাৰি গুৰুকাত ভৰাই এই গুণমালা গ্ৰন্থখনি ৰচনা কৰিছিল সেই গুণমালাৰ এটা পদ ল'ব খুজিছো ৰাম নিৰঞ্জন পাতক ভঞ্জন নমো নাৰায়ণ সংসাৰ কাৰণ ইয়াত দেখিবলৈ পাইছো প্ৰথম পৰ্বত 6টা আখৰ দ্বিতীয় পৰ্বত 6টা আখৰ গতিকে এটা চৰণত মুঠতে 12টা আখৰ ইয়াৰ পৰৱৰ্তী চৰণতো মুঠতে 12টা আখৰ আছে অৰ্থাৎ দুটা চৰণ মিলাই মুঠতে 24টা আখৰ থাকে এতিয়া আমি আন এটা প্ৰবচনলৈ যাব খুজিছো সেই প্ৰবচনটো আমি কুসুমমালা ছন্দ দেখিবলৈ পাওঁ চোৱা ধন নাই যাৰ মান নাই তাৰ ধন আছে যাৰ মান বাঢ়ে তাৰ ইয়াত দেখিবলৈ পাইছো প্ৰথম চৰণৰ প্ৰথম পৰ্বত 6টা আখৰ দ্বিতীয় পৰ্বত 6টা আখৰ ঠিক তেনেদৰে ইয়াৰ ঠিক পৰৱৰ্তী চৰণৰ প্ৰথম পৰ্বত 6টা আখৰ আৰু দ্বিতীয় পৰ্বত 6টা আখৰ অৰ্থাৎ 6 6 12 প্ৰথম পৰ্বত 12টা আখৰ দ্বিতীয় প্ৰথম চৰণত 12টা আখৰ আৰু দ্বিতীয় চৰণত 12টা আখৰ মুঠতে দুটা চৰণ মিলাই 24টা আখৰ থাকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি ছন্দৰ বিষয়ে বহু কথাই আমি জানিব পাৰো হক ছন্দ আৰু আছে এতিয়া মুক্তক ছন্দ নামৰ এবিধ ছন্দ আছে সেই মুক্তক ছন্দবিধ হৈছে কেনেকুৱা যে এই ছন্দত কোনো নিৰ্দিষ্ট সংখ্যাৰ ধৰাবন্ধা নিয়ম নাই শেষৰ আখৰৰ মিল নাই তেনেকুৱা ছন্দবিলাকক কি বুলি কোৱা হ'ব মুক্তক ছন্দ বুলি কোৱা হ'ব গতিকে আশা ৰাখিছো তোমালোকে পৰীক্ষাত প্ৰত্যেকটো ছন্দৰ বিষয়ে লিখিব পাৰিবা মই তোমালোকক শুভেচ্ছা জনাইছো আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকলে অৱতীৰ্ণ হ'বা ছন্দৰ বিষয়ে ভালদৰে নিশ্চয় লিখিব পাৰিবা ছন্দৰ বিষয়ে তোমালোকে মুখস্থ কৰোঁতে সদায় এটা কথা লক্ষ্য কৰিবা ইয়াৰ সংখ্যাবিলাক ছন্দৰ আখৰৰ সংখ্যাবিলাক মনত ৰাখি যাবা আৰু সেই আখৰৰ সংখ্যাবিলাক যেতিয়া মনত ৰাখি যাবা তেতিয়া তোমালোকে ছন্দৰ বিষয়ে অনায়াসে লিখিব পাৰিবা গতিকে সকলোলৈকে শুভেচ্ছা জনাই মোৰ আজিৰ এই শ্ৰেণীটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ